Hello guys, welcome back to my channel Monish Vlog. আজি মাঘ মাহৰ 1 তাৰিখ গতি 1 তাৰিখ বুলি আপোনালোকৰ ওচৰত ভিডিঅ' এটা আজি লৈ আহিলোঁ। মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে যাতে আনন্দ উল্লাহেৰে এই ভোগালী উৎসৱ বিহুটি উপভোগ কৰে তাকে কামনা কৰিলোঁ। এতিয়া মই আজি ডিউটি যাবলৈ ওলাইছোঁ, গতিকে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মই আছোঁ কমাৰ্চ পইণ্টত আৰু মোৰ ফেট বেলিত প্ৰথম অৰ্ডাৰটো লাগিছে। সেইটো অৰ্ডাৰ মই উলুবাৰীত দিব যাম। ইয়াৰ ফাৰ্ষ্ট অৰ্ডাৰটো লৈ কিনে মই কাষ্টমাৰক দিব যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ যোনদিনা ইয়াতে পূৰা গোটেই গাড়ী মটৰ ভৰ্তি হৈ থাকে আমাৰ ৰাইডাৰ যে, আজি খালী টপ নাই, পূৰা খালী আজি একদম ৰাইডাৰ নাই। মই অকলে আৰু দুজনমান আছে। গাইজ মই গণেশগুৰি আহি পাইছোঁ। মই ৰাজগড়ৰ পৰা অৰ্ডাৰ এটা লৈ আহিছোঁ ইয়াতে গণেশগুৰিত। ইয়াতে অৰ্ডাৰটো মই দিব লাগে। অৰ্ডাৰটো দিলোঁ ইয়াতে দি মই একাপ চাহ খালোঁ। চাহ খাই এতিয়া বেলেগত যাম। বৰ্তমান গণেশগুৰিত আছোঁ, ক'ত অৰ্ডাৰ দিয়ে নাজানো আৰু। এইখন চিটি চেণ্টাৰ মল, ইয়াতে মই অৰ্ডাৰ পিক আপ কৰিব আহিছোঁ। গাইজ মই আহিছোঁ চিটি চেণ্টাৰ মলত, ইয়াতে অৰ্ডাৰ লাগছে মোৰ আৰু দিব লাগে এৰে অপজিট ফালে নিউজ লাইভ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত। গতিকে অৰ্ডাৰটো মই পিক আপ কৰোঁ আৰু নিউজ লাইভ বিল্ডিঙত দিব যাম। চাই থাকোঁ আপোনালোকে। মই আছোঁ থাৰ্ড ফ্ল'ৰত আৰু ইয়াৰে চিটি চেণ্টাৰ মলত থাৰ্ড ফ্ল'ৰত চব মানে ৰেষ্টুৰেণ্ট আছে। গতিকে ইয়াত খাবৰ কাৰণে থাৰ্ড ফ্ল'ৰত আহিলে হ'ল। ইয়াত ৰেষ্টুৰেণ্টবিলাক চব আছে। ত' গাইজ মই আছোঁ চিটি চেণ্টাৰ মলত থাৰ্ড ফ্ল'ৰত। ইয়াতে অৰ্ডাৰটো পিক আপ কৰিব আহিছোঁ। মই ৰেডি হোৱা নাই, ইয়াতে ৰৈ আছোঁ। আপোনালোকে ইয়াত এইটো হ'ল আপোনাৰ নিউজ লাইভ বিল্ডিং। মই ইয়াতে অৰ্ডাৰটো দিম। মই আছোঁ আপোনাৰ নিউজ লাইভ বিল্ডিঙৰ ইয়াতে অৰ্ডাৰটো দিব আহিছোঁ আৰু কাষ্টমাৰজনক লগত ৰৈছোঁ। এইটো নিউজ লাইভ বিল্ডিঙৰ ইয়াতে অৰ্ডাৰটো দিম মই। গুৱাহাটীৰ এইখন এপ'ল' হস্পিটেল কৰ্তৃপক্ষই এটা গাঁৱলীয়া দৃশ্য ইয়াতে বনাই থৈ দিছে। মোৰ ভাল লাগিল কাৰণে শ্বটটো ল'লোঁ আৰু ভিডিঅ'ত আপলোড দি দিলোঁ। গতিকে বঢ়িয়া দৃশ্য এটা ইয়াত সজাই থৈছে, ভাল লাগিছে। গাইজ মই আছোঁ আপোনাৰ খ্ৰীষ্টান বস্তিত। এইখন JBS ৰেষ্টুৰেণ্টত অৰ্ডাৰ লাগছে আৰু এইটো হ'ল মোৰ 10 নম্বৰ অৰ্ডাৰ। এতিয়া মই অলপ ইয়াতে ৰেষ্ট লৈছোঁ, মানে পগলাৰ মত দৌৰাই আছে, ৰাইডাৰ কম যে সেইকাৰণে, আৰু একো খাব টাইমো পোৱা নাই। গতিকে মই কিবা এটা ইয়াতে খাই লওঁ, এই মধুৰিকে খাই লওঁ মই। আছে দাদা 20 টকীয়া দিয়কচোন। বেলেগ একো খাব পোৱা নাই টাইম, গতিকে এটা মধুৰিকে খাই লওঁ 20 টকীয়া। সেইটো খাই কিনে অৰ্ডাৰটো দিব যাম পাছত। এই মধুৰি খাম মই এতিয়া 20 টকাৰ। অৰ্ডাৰটো মই পিক আপ কৰিলোঁ, এতিয়া কাষ্টমাৰ দিব যাম। শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই ফাইনেলি আহি পালোঁ ABC তৰুণ নগৰ আৰু এইখন পিজ্জা হাটত অৰ্ডাৰ লাগছে, পিজ্জা অৰ্ডাৰ, আৰু যাম মই জু ৰোডত। তো চাই থাকিব। গাইজ মই বৰ্তমান আছোঁ আপোনাৰ কমাৰ্চ পইণ্টত আৰু মোক 12টা বজাত ৰাতিপুৱাই লগ হৈছিল
একদম ইয়াৰ পৰা প্ৰথম অৰ্ডাৰ লৈ দি গ'লোঁ মানে ইয়াতে আহিবা নেলাগে সেইকাৰণে এতিয়া মানে মই কমাৰ্চ পইণ্টত এতিয়া আপোনাৰ 7টা বাজিছে 7টা বজাত মই কমাৰ্চ পইণ্টত আহি আছোঁ তো ইয়াৰ পৰা মই এতিয়া অৰ্ডাৰ লাগছে মোৰ এইটো অৰ্ডাৰ মই ডেলিভাৰী দিব যাওঁ গাইজ মই যাই আছোঁ নাগা কিটচেন IDC জু ৰোডৰ ৰাস্তাৰে তাতে মোৰ অৰ্ডাৰ লাগছে আৰু মানে আমান ঠাণ্ডা দিছে মানে একদম পুৰা কুঁৱা দি আছে এতিয়া বৰ্তমান জু ৰোডত আপোনাৰ নতুনকৈ ব্ৰিজ বনাই আছে এই ব্ৰিজৰ কাম চলি আছে কমপ্লিট হ'লে মই ভিডিঅ' এটা বনাম বাৰু গাইজ মোৰ ইয়াতে IDCত এইটো অৰ্ডাৰ লাগিছে আৰু সেইটো অৰ্ডাৰ মই এইখান নাগা কিটচেনত লাগছে অৰ্ডাৰটো আৰু মানে আপোনালোকক কওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো নতুন য'তকৈ ভিজিট কৰি আছে যদি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে পায় মানে কথাটো হ'ল কি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ মই ভিডিঅ'টোৰ শেষত আপোনালোকক মোৰ লাষ্ট উইকৰ আৰ্নিংখিনি দেখাম স্ক্ৰীন ৰেকৰ্ডিঙত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ যোৱা সপ্তাহত কিমান আৰ্নিং হৈছে সেইটো আপোনালোকে দেখা পাব মই অৰ্ডাৰটো কাষ্টমাৰজনক দিলোঁ আৰু ইয়াতে মই এটা ইয়াতে কোনোবা মানে ভজন গাই আছিল আপোনালোকে শুনকচোন ভজনটো পিছফালে ভজন কৰি আছে ইয়াতে ভাল লাগিল কিনে সেইকাৰণে আপোনালোকক অলপ জনালোঁ আপোনাৰ গণেশগুৰিৰ পৰা হাতীগাঁও সিজুবাৰীৰ অৰ্ডাৰ লৈ তাতে অৰ্ডাৰ দি দিম মই আৰু এইটো লাষ্ট অৰ্ডাৰ মোৰ হ'বও পাৰে আৰু বা এটা পিছত লাগিব পাৰে চাওঁ কি হয় এইটো গণেশ মন্দিৰ গণেশগুৰিৰ যাম ইফালে মই আপোনাৰ আছোঁ হাতীগাঁৱত মোক চলাই ৰাতি 9:30 বজাত ইফালে পঠাই দিছে ৰুমৰ ওচৰত অৰ্ডাৰ দিব লাগে আমাৰ জমেটো এপত এটা অপশ্যন আছে গো হোম বুলি সেই অপশ্যনটো মাৰিলোঁ তথাপিও মানে ৰুমৰ ওচৰত নেদিলাক এইফালে হাতীগাঁৱৰ ফালে পঠাই দিছোঁ ৰুমৰ ওচৰত নেদিলাক তথাপিও হাতীগাঁৱৰ পৰা মই যাই আছোঁ চান্দমাৰীৰ পৰা ৰুমত যাম ইফালে তো আজিৰ ভিডিঅ'টো মোৰ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে চাওক মোৰ লাষ্ট উইকৰ আৰ্নিং স্ক্ৰীন ৰেকৰ্ডত দি দিছোঁ আকৌ লগ পাম আপোনালোকক মোৰ অন্য এটা নতুন ব্লগত গতিকে আজিলৈ বিদায় মই এই সপ্তাহটোৰ 6 দিন কাম কৰিছোঁ ইয়াতে জানুৱাৰী 9 তাৰিখৰ পৰা 15 তাৰিখলৈকে মাজতে একদিন ৰেষ্ট আৰু টোটেল মোৰ আৰ্নিং হৈছে 5,343 টকা অৰ্ডাৰ আৰ্নিং হৈছে 3,313 টকা তাৰপিছত ওপৰৰ এইটো কাটিছে কিবাহত কাষ্টমাৰ টিপ 60 টকা এডিশ্যনেল 50 টকা আৰু মেইন অফাৰ দিছে মোক 1955 টকা টোটেল মিলাই কিনে 5,343 টকা যোৱা সপ্তাহত মোৰ আৰ্নিং হৈছে